যদি আপোনালোকে এখন খুব ধুনীয়া পাৰ্ক চাম বুলি ভাবিছে আৰু আপোনালোকে যদি ভাবিছে যে নাই অলপ বাহিৰত ফুৰিবলৈ যাওঁ ধুনীয়া পাৰ্ক এখনতো যাম অলপমান টকা পইচা খৰচ কৰি অসমৰ বাহিৰলৈ যাম আপোনালোকে যোৱাৰ কোনো দৰকাৰ নাই কাৰণ গুৱাহাটীৰ ভিতৰতে খুব ধুনীয়া এখন পাৰ্ক বহুত বেছি দিন হোৱা নাই 10-15 দিন মান আগতে এখন ধুনীয়া পাৰ্ক ইয়াতে ওপেনিং কৰিছে আৰু পাৰ্কখন বেলেগ কোনো জায়গাত নাই গুৱাহাটীৰ উজান বজাৰত আছে পাৰ্কখনৰ নাম হ'ল সতী ৰাধিকা উদ্যান এই উদ্যানখন আপোনালোকক দেখাবৰ বাবে মই নিজেও চাম বুলি ভাবিছিলো এদিন মাজতে আহিছিলো কিন্তু ইমান ভিৰ যে মই গুচি গলো তো আজি আহিছো আৰু পাৰ্কখনতনো কি আছে কি ধুনীয়া ধুনীয়া বস্তু আছে আৰু কেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰটো তাৰ বিষয়ে আপোনাক জনাম আৰু ৰাইজেনো কেনেকুৱা ধৰণে এই পাৰ্কখনক আঁকোৱালি লৈছে সকলো বস্তুখিনি জনাবৰ কাৰণে আপোনাক মই চেষ্টা কৰিম তো আহকচোন একেলগে এই পাৰ্কখনৰ বিষয়ে অলপমান জানো চাওঁ আৰু কিমান ভাল কিমান বেয়া বলক একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক পাৰ্কখন দেখাওঁ এই পাৰ্কখন অলমোষ্ট 2 কিলোমিটাৰ দীঘলীয়া আৰু পাৰ্কখন একদম আৰম্ভ হৈছে এই উজান বজাৰৰ টাৰ্ণিংটোৰ পৰা এইখিনিত তাৰ পৰা আৰম্ভ হৈছে আৰু পাৰ্কখন মোটামুটি একদম গভৰ্ণৰ হাউচৰ এই শেষৰলৈকে বহুত দীঘল এইখন পাৰ্ক মানে আপুনি ধৰক যদি আহিব বিচাৰে 1-1.5 ঘণ্টামানতো আপোনাক ইয়াতে খোজকাঢ়োতে লাগি যাব ভালকে যদি আহে খালী যদি হৈ থাকে কাৰণ এতিয়াও বহুত ভিৰ হৈ আছে মই যোনদিনাখন প্ৰথম দিন আহিছিলোঁ ইয়াতে সোমাব জেগা নাই এনেকুৱা হৈছে কাৰণ এতিয়া পাৰ্কখন ফ্ৰী দি থকা হৈছে মানে এণ্ট্ৰি টিকেট ইয়াতে নালাগে এতিয়া নালাগে কিন্তু মোটামুটি ধৰক আৰু এপ্ৰিল মাহৰ পৰা গভৰ্ণমেণ্টে এইখন টিকেট ব্যৱস্থা কৰিব কিন্তু এতিয়া এপ্ৰিল মাহলৈকে এতিয়ালৈকে দিয়া নাই গতিকে মানুহ টিকেট যিহেতুকে নাই ফ্ৰীত পাইছে আৰু হেৰি গৈছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে এটাকে আপোনাক মই দেখাব চেষ্টা কৰিম তো এইখিনি হ'ল চাউণ্ড প্লে গাৰ্ডেন ইয়াতে মিউজিক বজাব পাৰিব কিছুমান ইয়াতে ইনবিল্ট মানে বনাই দি থকা হৈছে যেনেকৈ জাইলোফোন আছে ড্ৰাম বজাব পৰা আছে বিভিন্ন ধৰণৰ তো এইখিনিত বাচ্চাৰ কাৰণে আছে এইখিনি অলপমান চাওঁ ৰ'ব এতিয়া কেনেকুৱা কি ধৰণৰ বস্তু এই যিটো আপোনাৰ ইয়াতে মেট দিয়া হৈছে এই মেটটো একচুৱেলি এইটো ৰাবাৰ মেট টাইপৰ হয় খুব ছফ্ট হয় দিয়াতটো বহুত ধুনীয়াকৈ দিছে দেখাটো খুব ভাল আৰু খোজকাঢ়িলে একদম ডানলপৰ নিচিনা পূৰা ছফ্ট হয় কিন্তু মোৰ সন্দেহ এটা আছে কিমান দিন টিকিব কাৰণ অসমৰ ৰাইজটো আমাৰ অসমীয়া ৰাইজৰ ভয় লাগে আৰু যদি মেইনটেইন কৰিব পাৰে খুব ভাল এইটো যদি হেৰি কৰিব পাৰে খুব ছফ্ট হয় এইটো ইয়াতে বজাই আছে বজাইছা কেনেকুৱা লাগিছে বজাই এইটো পুৰা একদম দুৰ্গা পূজাত ঢাকে বজাই দিছে এই পাৰ্কখনৰ চবতকৈ বেষ্ট পাৰ্ট কি জানে বহুত বস্তু আছে ইয়াতে মই আৰু যাম লাহে দেখাম এইখিনি আছিলে মিউজিকেল গাৰ্ডেন এইটো আপুনি ইয়াতে চাউণ্ড বজাব পাৰিব কিবা কিবি আছে বাচ্চাৰ কাৰণে স্পেচিয়েলি হয় আৰু তাতে আছে ফ্ৰেগনেণ্ট গাৰ্ডেন আৰু এই পাৰ্কখনৰ চবতকৈ বেষ্ট পাৰ্টটো হ'ল যে ইয়াৰে ব্ৰহ্মপুত্ৰৰ এই যিটো চাইট চিন একদম ষ্টাৰ্টিং উজান বজাৰৰ কৰ্ণাৰৰ পৰা এণ্ড অফ পুৰা বেলিভিউলৈকে আপোনালোকে যাব পাৰিব এই গভৰ্ণৰ হাউচলৈকে আছে আৰু এই যিটো ভিউ এই ভিউটোৰ কাৰণে এই পাৰ্কখন মোৰ ফালৰ পৰা মইতো নম্বৰ 1 দিম ৰাতিপুৱাৰ ভাগত যিবিলাক মৰ্ণিং ৱাক কৰিব আহে ইয়াৰে মানুহখিনিৰ কাৰণে ৰাতিপুৱা মৰ্ণিং ৱাকটো একদম ফ্ৰী কৰি দিয়া আছে এইখিনি ফ্ৰী হয় বাৰু আৰু এই বস্তুটো এই পাৰ্টটো একচুৱেলি মই যিমানখিনি শুনিছোঁ এই ট্ৰেকটো চাইকেল ট্ৰেক হয় মই এটা ভিডিঅ'ত ৰিচেণ্টলি চাইছিলোঁ ইয়াতে চাইকেল দিছে কিন্তু ইয়াতে মই এতিয়া দেখা নাই এই চাইকেল ট্ৰেকটোৰ বিষয়ে মই আৰু এটা কথা ক'ম এইটো একচুৱেলি কি হয় জানে এইটো মানে কোনো ধৰণৰ কংক্ৰিট নহয় ইয়াৰ ওপৰত ৰাবাৰ চিন্থেটিক এটা মেটেৰিয়েল ইউজ কৰা আছে মই যিখিনি লাগিছে ছফ্ট হয় আপুনি দৌৰিও ভাল পাব আৰু চাইকেল চলাইওতো অভিয়াছলি ভালেই পাব বহুত দীঘলীয়া পাৰ্ক হয়তো ইমান দীঘলীয়া পাৰ্ক এখন খোজকাঢ়িবৰ কাৰণে বহুত বয়সস্থ মানুহৰ কাৰণে দিগদাৰী হ'ব তো কিছুমান গাড়ী দিয়া আছে গাড়ীবিলাকৰ থ্ৰুৱেৰে ইয়াতে মই ইয়াত এই ৰাস্তাৰ মাজে তেওঁলোকক গোটেই পাৰ্কখন দেখাই দিব তো সেইটো এটা আছে কিনি হ'ল ফ্ৰেগনেন্স গাৰ্ডেন মানে আপুনি বেলেগ একো নাভাবিব এইটো একচুৱেলি এই আমাৰ ইন্দ্ৰমালতীৰ গছ এনেকুৱা ধৰণৰ কিছুমান ধুনীয়া ফুলৰ গছ আছে তাতে এইবিলাক লগাই দিছে যেতিয়া ফুলিব ফুলবিলাকৰ গোন্ধ ওলালে ধুনীয়া গোন্ধাব তো এইবিলাক এতিয়াও একচুৱেলি গোটেই পাৰ্কখন 100% কমপ্লিট হোৱা নাই কিছুমান জায়গা কনষ্ট্ৰাকশ্যনত আছে তো
এইখিনি হ'লে আৰু নিশ্চয় ভাল লাগিব। এইখিনি হ'ল এডিবল গাৰ্ডেন মানে ইয়াতে আপোনাৰ জলকীয়াৰ পুলি, মধুৰিআম এনেকুৱা ধৰণৰ ফল মূলৰ গছ গছনি ইয়াতে লগাইছে। যেতিয়া ডাঙৰ হ'ব তেতিয়া ইয়াৰ পৰা ছিঙি পেলাই খাব পাৰিব। এতিয়া খাব দিয়ে নে নিদিয়ে মই নাজানো বাৰু। ইয়াতে গেট 2-3খন মান আছে। এখন গেট একদম প্ৰথম সেইফালে আছে, এইটো ছেকেণ্ড গেট হয় এইটো। তো এতিয়া এইটো গেট খুলি দিয়া নাই, কিছুমানে পাৰ্কিং তাতে কৰিব পাৰে। মই বাইকৰ পাৰ্কিং তাতে কৰিছোঁ বাৰু। তাৰে পৰা কৰি পেলাই এই এনেকে ঘূৰি সেই ফ্ৰণ্ট এৰিয়াৰ পৰা খোজকাঢ়ি আহি চিধা এইফালে যাব লাগিব। এতিয়া আগফালে অলপমান চিলড্ৰেন প্লেগ্ৰাউণ্ড এৰিয়া দেখা পাইছোঁ। ইয়াতে আহি পেলাই আপোনালোকে জাহাজৰো মজা ল'ব পাৰিব, পিছত পাৰ্কৰ পৰা নহয়। আহি পালোঁ চিলড্ৰেন প্লে এৰিয়া জ'ন। তো এইখিনিত হ'ল বাচ্ছাই খেলা এৰিয়া। সৰু ল'ৰা ছোৱালীবিলাকে পাৰ্কত আহি পেলাই তো খেলিব বিচাৰিব, তো নিশ্চয় এইখিনি জেগাত আহি পেলাই তেওঁলোকে খেলিব। ইয়াতো যিটো মেট ব্যৱহাৰ কৰিছে মই তাকেই চাইছোঁ, বহুত ছফ্ট মেটেৰিয়েল মেট, কিন্তু চব লেতেৰা হ'লেই। মই যিটো আশা কৰিছিলোঁ সেইটোৱে হৈছে। এইখন হেল্থ পাৰ্ক। ইয়াতে এক্সাৰচাইজ কৰিবৰ কাৰণে যেনেকৈ ইয়াতে আপুনি চিলিং মাৰিব পাৰে, এতিয়া শ্ব'ল্ডাৰ্ছ কৰিব পাৰে, ইয়াতে আপুনি চিলিং কৰিব পাৰে, বিভিন্ন ধৰণৰ ইয়াতে দিয়া আছে। য'ত ল'ৰা ছোৱালীবিলাকে আহিছে, আহি লৈ পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াতে এক্সাৰচাইজ কৰিছে। ইভেন ময়ো ভাবিছোঁ চাগে ৰাতিপুৱা কেতিয়াবা চাইকেল চলাওঁ, যদি এইফালে আহোঁ ডেফিনেটলি এই হেল্থ পাৰ্কৰখনে আহিম। এই পাৰ্কত সোমাম, ৰাতিপুৱা যিহেতুকে মৰ্ণিং ৱাক ফ্ৰী দিছে, তো আহিম নিশ্চয় ইয়াতে এক্সাৰচাইজ কৰিম। আৰু ঘূৰি যদি আপোনাৰ ভাগৰ লাগিছে তেনেহ'লে সুন্দৰকৈ ইয়াতে বহি লৈ পেলাই ব্ৰহ্মপুত্ৰ নৈৰ এই সুন্দৰ আবেলিৰ ছানছেট ভিউটো আপোনালোকে উপভোগ কৰক মোৰ নিচিনা। সঁচাকৈ মজা লাগে ইয়াতে বহি, আৰু ভিউটোতো মানে বিৰাট ধুনীয়া। এনেকুৱা ধৰণৰ পাৰ্ক এখন ইমান ধুনীয়াকৈ চৰকাৰে আমাক বনাই দিছে। এটা বস্তুতে মোৰ সন্দেহ আৰু ভয় এটা আছে যে পাৰ্কখন যেনেকৈ বনাইছে তেনেকৈয়ে থাকক, সকলোৱে যাতে ইয়াত মৰম কৰক, চাফাকৈ ৰাখক। মেইনলি চাফা, বিকজ আমাৰ মানুহখিনিয়ে পিকোৱা আৰু বস্তু পেলোৱাৰ নামত 1 নম্বৰ। এইটো মিছা কথা কৈ লাভ নাই, ইটা হ'লেও সঁচা কথা। গতিকে সেইটোৱে আশা কৰিছোঁ যাতে পাৰ্কখন চাফা হৈ থাকক। আধা বনোৱা হৈছেহে, এপ্ৰিল মাহলৈকে ফ্ৰী দিছে, কিন্তু এই ফ্ৰী দিয়া এপ্ৰিল মাহলৈকে যদি পাৰ্কখন অৱস্থা নোহোৱা হৈ যায় তেনেহ'লেতো আৰু লাভ নাই। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। এনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান ভিডিঅ', ইনফৰ্মেটিভ ভিডিঅ', ব্লগ ভিডিঅ' মই আপোনাৰ চেনেললৈ লৈ আহি থাকোঁ। যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। বাই।